बैक टू माय यूट्यूब चैनल तो এটা মই ট্ৰেইন ৱেইট কৰি আছোঁ গড়েশ্বৰত যাবৰ কাৰণে আৰু যে দুৰ্গা পূজা চাব তো এতিয়া ট্ৰেইন ৱেইট কৰি আছোঁ ট্ৰেইনডালকে আহি পোৱা নাই তো মাছুৰত আছোঁ এতিয়া গড়েশ্বৰত যাম আজি দুৰ্গা পূজা চাবৰ কাৰণে তাত মই কেনেকুৱা হয় চাম দুৰ্গা পূজা আজি তাৰ পৰা আহি আকৌ মাছুৰত যাম দুৰ্গা পূজা চাবৰ কাৰণে আজি এনে দিনত চোৱা ট্ৰেইন ৱেইট কৰি আছোঁ তাৰ ৰখি থাকক টাউন তো বহুত 10:30 মানতে উঠিছিলোঁ তো গাই 10:30 মানতে উঠিছিলোঁ মাছবোৰৰ এতিয়া প্ৰায় 12টাই বাজিব 11:30 বেছি হৈ গ'ল তো এতিয়া আৰু গড়েশ্বৰ ৰেলৱে ষ্টেচন চাব এতিয়া ইয়াতে অলপ ৰখি লওঁ তাৰপিছত যাম আৰু টাউন ফালে তো এতিয়া যাই আছোঁ টাউন ফালে অলপ এনেকেই এগুলো আছে ঘুগনি চাউমিন চিকেন পকোড়া আর কিবা নাই কি কয় পরঠা 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 খাম বেশি খাবো ভাবি লওঁ এই যে রোল রোল খাবি নেকি রোল খালি ঘুগনি ভাবি ল'ব কিমান বাৰ ৰ'লটো 30 টাকা কণী আছে गाइस याते खाई आছো আমি किनका टेस्ट চাহ খাম এইটো গড়েশ্বৰত দুৰ্গা পূজা চাব আহিছোঁ ইমান দূৰৰ পৰা তো য'ত যি দেখাব সেইটোকে দেখাই দিম আৰু গড়েশ্বৰ টাউনত এইফালেকে চাই থাকিলে হ'ল গাইছ এইফালে প্ৰথম এটা মণ্ডপ পাইছোঁ ইয়াতে দেখাম আৰু আমাৰ ভাল লাগে ইয়াতে চলি আছে ধুনীয়াকৈ দুৰ্গা পূজা ষ্টেচন একদম ওচৰতে গাইছ ইয়াতে মানে মেলা চেলা তেনেকৈ ইমান নহয় চাগে মাত্ৰ অকল পূজাটোৱে হয় যি দেখা পাইছোঁ এতিয়ালৈকে দোকান মই দেখাই নাই মেলা চেলা ক'ব পাতিছে নেকি মানুহ হৈ আছে আজি এনেকৈ ঘূৰি আছোঁ অলপমান ভাল লাগিছে গড়েশ্বৰ টাউনত ঘূৰিবৰ কাৰণে তো আৰু এটা ভাল লাগিলে বি বেচক লগ পালে আজি কথাই নাছিলে মজা ভিডিঅ' বনালে
লাগি আছে এতিয়া দুৰ্গা পূজাৰ মেলা মানে তাত খাওঁনে পাতিব নিদিয়ে তো এইফালে পাতিছে ইমান ভিৰ লাগি আছে ইমান মানুহ আছে গাই চাইডে পূজা দিয়া চাব পাৰে কিমান পূজা দিছে মানুহ জাগাই নাই আৰু পূজা দিব পূজা পাতল চলি আছে তামাম মানুহ ৰাতিটো আছেই এতিয়া আমি আহিলোঁ তাৰ পৰা ওলাই মাছ হোটেল ভাল আৰু ৰাতিত মানে এটা জেগাতে মানে পাতি দিছে না মেলাটো তামাম ভিৰ মানে জেগা দিনতে ইমান মানুহ আছে ৰাতিটো আৰু কিমান মানুহ হ'ব এটা জেগাত হোৱাৰ কাৰণে মানে যোনটো মেলা হৈছে ন সেইটো মানে এটা জেগাতে সেইটোৰ কাৰণে মানুহ এটা জেগাতে গোট খাই গৈছে না তামাম ভিৰ সেইটোৰ কাৰণে মই আজি আহিছিলোঁ ইমান দূৰ মাছ বজাৰ পৰা গৌৰেশ্বৰত পূজা চাবৰ কাৰণেতো ভালে লাগিছে বাৰু এনেকুৱা বেয়া লগা নাই তেনেকুৱা কথা নহয় কিন্তু যোনটো মেলা পাতে নহয় সেইটো এটা জেগাতে পাতে মানে সেইটো কাৰণে ভাল লগা নাই বহুত ভিৰ হয় মানে এটা জেগাতে গাইছ এতিয়া যাওঁ আৰু তাতে অলপমান ৰখি থাকোঁ টাউন ফালে যাম এতিয়া ট্ৰেইনটো এতিয়া মোটামুটি 4টা বজাতহে আছে ঘূৰি যাব লাগিব আমি যেনেকৈ ভিডিওটা কেনটা সমাপ্ত করতে ভাবিছোঁ ভিডিও থাকলে ভাল পালে ভিডিওটো লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজি চাই ল'লোঁ গৌৰেশ্বৰ দুৰ্গা পূজা বাই গাইছ এইফালে দুৰ্গা পূজা পাতি আছে এইটো এটা লাষ্ট মণ্ডপ এখন বহুত দূৰৰ পৰা আহিলোঁ মাছ বজাৰৰ পৰা গৌৰেশ্বৰলৈকে দুৰ্গা পূজা চাবৰ কাৰণে ভালে লাগিছে বাৰু ৰাতি বেছি ভাল লাগিব চাগে তো ভিডিঅ'টো এইখিনিতে এণ্ডিং কৰি দিওঁ আৰু যদি ভাল লাগি দিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংকছ ফৰ ৱাচিং গাইছ